নমস্কাৰ বন্ধুসকল আৰু এটা সুন্দৰ ভিডিঅ'লৈ মই আপোনালোকক আমাৰ ইউটিউব চেনেল স্পৰ্টছ ইনফোলৈ স্বাগতম জনাইছোঁ। IPL 2020ৰ ট্ৰেডিং উইণ্ডো বন্ধ হোৱাৰ লগে লগে ফাইনেলি BCCI সেই 64জন প্লেয়াৰৰ নাম ৰিলিজ কৰি দিছে, যাক IPLৰ 8টা টিমে নিজৰ টিমৰ পৰা ৰিলিজ কৰি দিছে, মানে নিজৰ টিমৰ পৰা বাহিৰ কৰি দিছে। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক গোটেই 64জন প্লেয়াৰৰ নাম ক'ম। বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। বহুত ডাঙৰ আচৰিত নাম কিছুমান আপোনালোকে জানিবলৈ পাব। তো ভিডিঅ'টো শেষলৈ নিশ্চয় চাব। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যদি এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰি লওক, এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে। আৰু ভাল লাগে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে জানো আহক ৰাজস্থান ৰয়েলছৰ টিমৰ কথা। তো ৰাজস্থান ৰয়েলছে এইবাৰ 11জন প্লেয়াৰক ৰিলিজ কৰিছে। তেওঁলোকৰ নাম হ'ল এছ ৰঞ্জনে, এছ টাৰ্নাৰ, ষ্টুৱাৰ্ট বিনি, এছ মিথুন, জয়দেৱ উনাদকাট, ইছ চৌধুৰী, প্ৰশান্ত চোপ্ৰা, অশ্বিন থমাছ, আৰমান বিৰলা, লিভিংষ্টন আৰু ৰাহুল ত্ৰিপাঠী। এতিয়া আহোঁ দিল্লী কেপিটেলছৰ টিমৰ কথালৈ। এইবাৰ দিল্লী কেপিটেলছে 9জন প্লেয়াৰক নিজৰ টিমৰ পৰা বাহিৰ কৰিছে। তেওঁলোকৰ নাম হ'ল কলিন মনৰো, হনুমা বিহাৰী, কলিন ইনগ্ৰেম, ক্ৰিছ মৰিছ, মনজুট কাৰ্লা, অংকুশ ব্ৰেইন্স, নাথু সিং, বি আৰিয়াপ্পা আৰু জে ছিক্সেনা। এতিয়া আহক RCB টিমলৈ। RCBয়েও এইবাৰ 9টা প্লেয়াৰক নিজৰ টিমৰ পৰা বাহিৰ কৰিছে। নামবোৰ হ'ল প্ৰয়াস ৰয় বৰ্মন, কুবান খাজৰুলীয়া, আশদীপ নাথ, মাৰ্কছ ষ্টয়নিছ, চিমৰান হিটমেয়াৰ, মালিন কুমাৰ, টিম চাউথী, ডেল ষ্টিন, কলিন গ্ৰেনহোম। তো বহুত ডাঙৰ প্লেয়াৰক এইবাৰ RCBয়ে বাহিৰ কৰিছে। এইকেইজনৰ ৰিপ্লেচমেণ্ট হিচাপে কাক লয় RCB নিজৰ টিমত, সেইটোহে লক্ষণীয় হ'ব। এতিয়া আহোঁ কলকাতা নাইট ৰাইডাৰ্ছৰ কথালৈ। কলকাতাই এইবাৰ 11জন প্লেয়াৰক বাহিৰ কৰিছে। নামবোৰ হ'ল ৰবিন উথাপ্পা, ক্ৰিছ লিন, চবচে ডাঙৰ নাম ক্ৰিছ লিন, কিয়নো কোনেও হয়তো আশা কৰা নাছিল ক্ৰিছ লিনক কলকাতাই যে নিজৰ টিমৰ পৰা বাহিৰ কৰিব। তাৰপিছত আহিল পিয়ুষ চাওলা, কাৰ্লোছ ব্ৰেথৱেট, আৰ্নিছ নৰ্জে, গৰ্ডেন লী, কেচি কাৰিয়াপ্পা, মিথু কেইলি, নিখিল নায়ক, পৃথ্বীৰাজ আৰু এছ মুথে। এতিয়া আহক কিংছ 11 টিমৰ কথালৈ। কিংছ 11এ এইবাৰ 5জন প্লেয়াৰক নিজৰ টিমৰ পৰা বাহিৰ কৰিছে। সেইবোৰৰ ভিতৰত হ'ল ডেভিড মিলাৰ, এণ্ড্ৰু টাই, শ্যাম কৰাণ, বৰুণ চক্ৰৱৰ্তী আৰু মৰিছ হেণ্ড্ৰিক্স। শ্যাম কৰাণক বাহিৰ কৰাটো এতিয়া এটা অতি আচৰিত ডিচিশ্যন, কিয়নো হয়তো শ্যাম কৰাণক বাহিৰ কৰিলে কিংছ 11 পাঞ্জাৱে লছৰ সন্মুখীন হ'ব পাৰে, কিয়নো শ্যাম কৰাণ এজন বঢ়িয়া অলৰাউণ্ডাৰ হিচাপে লাষ্ট ছিজনত নিজকে প্ৰমাণ দি আহিছে। নেক্সট আহোঁ হায়দৰাবাদৰ টিমলৈ। ছানৰাইজাৰ্ছ হায়দৰাবাদে এইবাৰ 5জন প্লেয়াৰক বাহিৰ কৰিছে। তাৰ ভিতৰত ইউছুফ পাঠান, আল হাছান, ছাকিব আল হাছান, মাৰ্টিন গাপটিল, দীপক হুডা আৰু ৰিকি ভুই। ইয়াত ছাকিব আল হাছানৰ নামটো নাছিল যদিও বেন লগাৰ কাৰণে ছাকিব আল হাছানকো হায়দৰাবাদৰ টিমে এইবাৰ বাহিৰ কৰিব লগাত হৈছে। যদি আপোনালোকে নাজানে ছাকিব আল হাছানক কিয় বেন হ'ল, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ ভিডিঅ'টো চাই ল'ব পাৰে। ইয়াৰ ওপৰত ভিডিঅ' এটা মই আগতে বনাই থৈছোঁ, তো সেইটো চাই ল'ব পাৰে নাজানে যদি। তাৰপিছত আহিল মুম্বাই ইণ্ডিয়ানছ। মুম্বাই ইণ্ডিয়ানছৰ পৰা ফাইনেল 9টা নাম আহিছে, যাক অহাবাৰ IPLৰ পৰা বাহিৰ কৰিব। অৰ্থাৎ মুম্বাই টিমৰ পৰা আপুনি খেলা নেদেখে। তাৰ ভিতৰত হ'ল যুৱৰাজ সিং, এইবাৰ IPL নেখেলে। এলভিন লুইছ, এডাম মিলনে, বেন কাটিং, জেছন বেণ্ড্ৰফো বাহিৰ হৈছে। বৰিন্দৰ শ্ৰন, ৰাছিক চেলিম, পি জয়ছোৱাল আৰু জফেজকো মুম্বাই এইবাৰ নিজৰ টিমৰ পৰা বাহিৰত ৰাখিছে। এতিয়া আহোঁ সকলোৰে ফেভাৰিট চেন্নাই ছুপাৰ কিংছৰ কথালৈ। চেন্নাই এইবাৰ মোহিত শৰ্মাক বাহিৰ কৰিছে। তাৰ লগত ডেভিড উইলি, ছেম ৱেলিংছ, তাৰোপৰি চৌৰে আৰু কেতন বিশ্বকো বাহিৰ কৰিছে। এইবাৰ চেন্নাই এইকেইজনেই হ'ল সেই 64জন প্লেয়াৰ, যাক ফাইনেলি অহাবাৰ IPLৰ কাৰণে 8টা টিমে নিজৰ টিমৰ পৰা বাহিৰ কৰিছে। তো এইকেইটা টিম IPLৰ অকশ্যনত আহিব আৰু বেলেগ টিমে ইয়াৰ ওপৰত বিল লগাই কিনিব পাৰিব। কাৰ নাম শুনি পাব আপোনালোকে সকলোকে বেছি আচৰিত হৈছে, কমেণ্ট বক্সত নিশ্চয় জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।